এয়া হৈছে অঞ্চলিক স্থায়ী ব্যৱসায়িক সন্থাৰ উদ্যোগত গণেশ পূজা উপলক্ষে দ্বিতীয় বাৰ্ষিক ভাগ্য পৰীক্ষা। আৰু পোহৰৰ উৎসৱ দেৱালীৰ লগতে কেণ্ডেল জ্বলাই দ্বিতীয় বাৰ্ষিক ভাগ্য পৰীক্ষাৰ টিকটসমূহ স্থায়ীভাৱে মুকলি কৰে। আৰু ইয়াত উপস্থিত থাকে খেল পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক, উপদেষ্টা মণ্ডলী, খেল পৰিচালনা সমিতিৰ সদস্যবৃন্দ লগতে সাধাৰণ ৰাইজ। আৰু যিহেতু অঞ্চলিক স্থায়ী ব্যৱসায়িক সন্থাৰ উদ্যোগত গণেশ পূজা উপলক্ষে দ্বিতীয় বাৰ্ষিক ভাগ্য পৰীক্ষাৰ টিকটসমূহ আজি স্থায়ীভাৱে মুকলি কৰা হয়, এই সম্পৰ্কে উদযাপন সমিতিয়ে কি ক'লে শুনো আহক। আমাৰ মাজত এয়া তপন ছাৰ, এই পৰিচালনা সমিতি আচলতে গুৰি ধৰোঁতা বুলি ক'ব লাগিব। আৰু আপোনাক সুধিব বিচাৰিছোঁ, আচলতে এই খেলাটোৰ যোৱা বছৰ যিহেতু দিয়া হৈছিল, এইবাৰৰ প্ৰস্তুতি কেনেকুৱা? এইবাৰৰ প্ৰস্তুতি যোৱাবাৰতকৈ বহুত গুণে বেছি বুলি ক'ব পাৰি, কিয়নো যোৱা বছৰো আমাৰ এমাউণ্টটো ঠিকেই আছিলে, কিন্তু এইবাৰ যোৱা বছৰৰ যিবিলাক প্ৰাইচ আছিলে তাতকৈ বহু গুণে বেছি দামৰ হ'ব, মানে উন্নত হৈছে। আৰু লগতে যোৱাবাৰ টিকটবিলাক যেনেকুৱা মানে হোৱাইট কালাৰৰ ব্লেক এণ্ড হোৱাইট আছিলে, এইবাৰ আমাৰ কালাৰিং হৈছে, লগতে খৰচ বেছি হৈছে। আৰু সেইমতে আমি বহুতখিনি ডেভেলপ হোৱা বুলি বিবেচনা কৰিব পাৰোঁ। যিহেতু গণেশ পূজা উপলক্ষে প্ৰতি বছৰে পতা হ'ব বুলি মই ভাবোঁ, আৰু যোৱা বছৰো যিহেতু দিয়া হৈছিল, এইবাৰ গণেশ পূজাৰ মানে আইটেমটো কেনেকুৱা, আচলতে কেনেকুৱা কৰি মানে আগবাঢ়ি যাব? যোৱা বছৰো ভালেই হৈছিলে, যোৱা বছৰ আমাৰ প্ৰথম বাৰ্ষিকী আছিলে এই গণেশ পূজাটো, আৰু লগতে লটাৰী খেলটো আমাৰ যোৱা বছৰ প্ৰথম বাৰ্ষিকী আছিলে, আৰু এইবাৰ আমাৰ পূজাটো দ্বিতীয় বাৰ্ষিক আৰু লটাৰীখনো দ্বিতীয় বাৰ্ষিক হ'ব। আৰু আমি আশা কৰিছোঁ, আৰু লগতে আমি চেষ্টাও কৰিম যে নেক্সট প্ৰতি বছৰে আমি গণেশ পূজাটো ডেভেলপ কৰাৰ চেষ্টা কৰি আছোঁ। আৰু লগতে লটাৰী খেলখনো আমি ইয়াত কৰি আকৌ ডাঙৰ কৰি ডাঙৰ যিমান পাৰোঁ প্ৰতি বছৰে আমি ডেভেলপ কৰাৰ এটা আশাৰে আমি এই প্ৰচেষ্টা চলাই আছোঁ। আৰু আজি যিহেতু স্থায়ীভাৱে ভাগ্য পৰীক্ষাৰ টিকেটসমূহ মুকলি কৰা হয়, আৰু তাৰ প্ৰাক্ষণত আচলতে পৰিচালনা সমিতিয়ে কিদৰে ব্যস্ত হৈ পৰিছিল সেই দৃশ্যসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বেনাৰত দিয়া এড্ৰেছত টিকট সংগ্ৰহ কৰক আৰু আপুনিও আপোনাৰ ভাগ্য পৰীক্ষা কৰক। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।